আপুনি যদি অসমীয়া তেতিয়াহ'লে এইটো ভিডিঅ' শেষৰলৈকে চাব এটা ভাল মোটিভেশ্যন পাব মোৰ পিঠিত এবাৰ উঠা এবাৰ উঠি যাওঁ মই উঠিব লাগিব আমাৰ অসমীয়া বহুতো কৰ্মত ল'ৰাই নিজৰ লাজৰ কাৰণে কিছুমান কাম কৰিবলৈ বেয়া পায় आपको कैसे पता चला कि हम यहीं रुकने वाले हैं अरे बाप रे बाप गुड मॉर्निंग এই ৰুমটো বনাই লোৱাৰ পৰা এটাই লাভ হৈছে যে ক'ৰবালৈ যোৱাৰ আগত বা ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত শান্তিৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পাৰোঁ বাকী কিবা লাভ হৈছে নাই নাজানো চ' আজি আয়ন আৰু মই এফালে ওলাই যাওঁ আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' হেল্ল' এভৰিবডি মই বিদ্যুৎ শইকীয়া আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আমাৰ আয়নে ফ্লেক্স লেগ লৈ ৰেডি মাস্ক পিন্ধো নাই আজি পিন্ধিম এই পিন্ধে ভাল লাগিব ড্ৰেছৰ মিল যায় চোৱা এইটো ব্লু কালাৰ পেণ্টটো ব্লু কালাৰ মিলছে নাই এইটো আকৌ তোমাৰ পিংকটো এই ঘড়ীৰ লগত মিলছে ন ঘড়ীৰ লগত হ'ব ড্ৰেছটোৰ লগত নিমিলেও হ'ব এতিয়াৰ পৰা ইমান চাল দিলে কেনেকৈ হ'ব कितना हुआ लीटर डीजल का लीटर कितना है अभी 91 डीजल बोली অকণমান মানে 10 টকা কম পাইছো আৰু কিন্তু যি দাম বাঢ়িছে নহয় তাতে আকৌ এতিয়া ঘণ্টাত 40 কিলোমিটাৰ স্পীডত যাব দিছে সেইখিনিতো মানে তেল যি গাড়ীয়ে হুবাহুবে খাব প্ৰথম এতিয়া আমি যাম আমাৰ স্কুললৈ মানে মোৰ স্কুললৈ আৰু আজি আয়নকো লগত লৈ আহিছোঁ কাৰণ তাক ঘৰত ৰখিবলৈ মানুহ নাই আৰু লগতে বেলেগৰ তাত থ'বলৈও আজি মন নগ'ল আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিওঁ মানে অজন্তাৰ অফিচ খোলা অজন্তাই বেংকত জব কৰে চ' তাই বেংকলৈ যায় আৰু এইকেইদিন মোৰ স্কুল যিহেতু বন্ধ লকডাউনৰ কাৰণে চ' আয়নৰ ৰখীয়া ময়ে হয় আমি পাই গ'লোহি পহুমৰা আৰু এই পহুমৰাৰ এইফালেদি সোমাই দিলে যাবগৈ পাৰি 0 অৰুণাচল প্ৰদেশ আৰু মোৰ স্কুল এইফালে চ' আহি আমি পালোহি এটা গাঁৱৰ গলিৰ মাজত আৰু ৰৈ আছোঁ মোৰ এজন সহকৰ্মী মানে মোৰ স্কুলৰ সহকৰ্মী নহয় মানে একেখন স্কুলৰ নহয় একেই মোৰ নিচিনা টিচাৰ কিন্তু বেলেগ স্কুলৰ আৰু তেওঁৰ পৰা অলপমান ডকুমেণ্টছ ল'বলগীয়া আছে সেই ডকুমেণ্টছখিনি লৈ মই এতিয়া স্কুললৈ যাম আৰু পৰিৱেশটো চাওক না কি ধুনীয়া লাগিছে নহয় এইপিনে কঠীয়া মানে ধান কঠীয়া ৰুলেই একদম মজা লাগিছে আৰু এটা কুঁৱা এটাও আছে এইটো কুঁৱা আছে দেখিছা নাই এইটো কুঁৱা বুলি কয় তাত পানী থাকে আইতা ঘৰত আছে কুঁৱা দেখা নাই নেকি আৰু এইজন হৈছে মোৰ সহকৰ্মী মই তোমাৰ কোনো তাত ৰ'ব লাগে মই আকৌ গেট বুলি কয় তোমালোকৰ ঘৰৰ গেটৰ কথা কৈছা বুলি মানে আমাৰ এইফালে সোমাই গৈ পিনে একেবাৰে তোমাৰ আকৌ হেৰি ট্ৰেইন লাইনটোৰ ওচৰত এইফালে তোমাৰ অলপ ৰাস্তাটো বেয়া আছে অলপ দিগদাৰ হ'ব পাৰে বুলি মই সেইকাৰণে কৈছোঁ তুমি তাতে ৰ'বা গেটত ধন্যবাদ হাই মাতি দিয়া আকৌ হাই কৈ দিয়া হাই খুৰাহে চ' এয়া আছিলে হোমেন গগৈ মোৰ কলিগ তেওঁ মোৰ প্ৰায়বিলাক ভিডিঅ'ই চায় আৰু মানে কেমেৰা আগত ওলাবলৈ লাজ কৰিছে আৰু যিসকল মানুহে মানে সদায় ৰেগুলাৰ কেমেৰাৰ সন্মুখত ওলায় তেওঁলোকে লাজ কৰে ময়ো লাজ কৰিছিলোঁ আগতে মই এতিয়াও বাৰু কৰোঁ কিন্তু মোক নিদিবলৈ ৰিকুৱেষ্ট কৰিছিলে তেওঁ ক্লিপটো কিন্তু দি দিলোঁ হোমেন বেয়া নাপাবা প্লিজ আৰু তুমি মোৰ ছাবস্ক্ৰাইবাৰ হয় ৰেগুলাৰ ভিডিঅ' চোৱা বুলিহে দিছোঁ আৰু একো বেয়া দেখা নাই তোমাক কেমেৰাত स्कूल जो रास्ता और देखिए मैं केनेकुवा जगह चाकरी करूँ मंदिर में क्या हो रहा है मंदिर में क्या हो रहा है मंदिर में पूजा ही हो रहा है पूजा किस चीज़ का पूजा सावन का पहिला ने तुम लोग एक बात बताओ पढ़ रहा है कि नहीं पढ़ रहा है अभी स्कूल बंद है पूरा एकदम मज़ा है ना যিসকলে মোক আগৰ পৰা চাই আছে আপোনালোকে জানে চাগে মোৰ স্কুলৰ ওচৰতে এটা শিৱ মন্দিৰ আছে আৰু আজি ইয়াত শাওন মাহৰ মানে আজি শাওনৰ শেষ দিন
সেইকাৰণে পূজা হৈ আছে আৰু লগতে মানে মই যিটো কামত স্কুললৈ আহিছিলোঁ সেই কামটো আজি নহ'ল যিহেতু ওচৰতে পূজাও হৈ আছে লগতে ষ্টুডেণ্টখিনি চব পূজালৈ আহিছে আৰু এটা কথা আপোনালোকক কওঁ মানে মোৰ এই এৰিয়াটো হৈছে মানে নেপালী এৰিয়া নেপালী গাঁও হয় চ' মোৰ ষ্টুডেণ্টখিনিয়ে হিন্দীত কথা পাতে আৰু মোৰ স্কুলৰ মাধ্যমটো হৈছে অসমীয়া সেইকাৰণে অলপ দিগদাৰ হয় অলপ প্ৰব্লেম হয় আজি আপোনালোকৰ স্কুলখন বেছিকৈ নেদেখুৱাওঁ বেলেগ কেতিয়াবা এদিন দেখুৱাম চ' এতিয়া স্কুলৰ পৰা যাওঁ আৰু কাম আছে আৰু এটা বিশেষ ডাঙৰ কাম আছে সেইটো যিটো কথা মই আইনক এতিয়ালৈ কোৱা নাই এতিয়া ক'লে দিগদাৰ হৈ যাব সেইটো কাম কৰিবলৈ যাওঁ আৰু মষ্ট প্ৰবেবলি আজি চাগে চাউণ্ডটো অলপ বেয়া আহিছে বুলি মই ভাবিছোঁ কাৰণ AC চলি আছে গাড়ীৰ ভিতৰতে গোটেইখিনি ব্লগিং কৰি আছোঁ চাউণ্ডটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাবচোন মা স্কুল নে মা অফিসে খুলিলে ভাল হ'ব নে বেয়া খুলিলে বেয়া হ'ব খুলিব লাগে ন নুখুলিলে বেয়া হ'ব ন পাই গ'লোহি আমি ঘৰ আৰু এতিয়া আমি যাওঁ আয়ানৰ বেজি ল'বলৈ ন আৰু আমাৰ ল'ৰা ডাঙৰ হৈছে তাক মই নকওঁ বুলি ভাবিছিলোঁ বেজি দিবলৈ যাম বুলি কিন্তু কৈ দিলোঁ আৰু সি মানে একদম পুৰা ষ্ট্ৰং বয় ন ডক্টৰকে বেজি দিয়ে নে কি হ'লে কি কাৰণে বেজি দিয়ে কৰোণা নহয় এনে দিয়ে ন মাও আহি গ'ল ন গাড়ী পাৰ্কিং কৰিবলৈ লখিমপুৰত জেগা নাই হেডবিলাক নমাই দিলোঁ মাককে পুতেককে ডক্টৰৰ ওচৰত এতিয়া মই গাড়ীখন ক'ৰবাত ৰখাই যাব লাগিব ভাবিছিলোঁ তাক বেজি দিয়া শ্বটটো ল'ম বুলি কাৰণ আজিলৈকে কেতিয়াও লোৱা নাই কিন্তু পাওঁগৈ নাই সন্দেহ গাড়ী ৰখাই গৈ খৰধৰ নোহোৱাহেঁতেন একো নাছিলে কিন্তু এতিয়া ডক্টৰো যাম বুলি কৈছে অতি সোনকালে ত' মই গাড়ী পাৰ্কিং কৰি গৈ পাওঁগৈ নাপাওঁগৈ সেইটো এটা কুৱেশ্যন চ' এইটো এটা ছাছপেন্স বলক চাওঁ বিৰপন শইকীয়াই নিজৰ ল'ৰাৰ বেজি লোৱা শ্বট ল'বগৈ পাৰে নে দৌৰি দৌৰি আহিছোঁ একদম টোপনি দি গৈছে নমাই মই ধৰি দিব লাগিব গাড়ী মই ৰাতিপুৱা আহি মই চিন্তা কৰা নাই গাড়ী লৈ ধেৰ কাঢ়িছে ভৰি নিদিয়ে না ভৰি নিদিয়ে না এই চাৰ্টটো খুলিব লাগিব ভৰি দিয়ে পেণ্টটো খুলিব লাগিব মোৰ পৰা খুলিব লাগিব পেণ্টটো তলৰ পৰা নুখুলে শুনো আজি ভৰি তুমি মোক ফালে চা মা ফালে চা তোমাৰ নামটো মই পাহৰি থাকিলোঁ নামটো কৈ দিয়া তুমি মোক ফালে চা কি নাম আছিল তোমাৰ নামটো আয়ান কৈ দিয়া ভয় নকয় একদম পানী ওলালে আই এম ষ্ট্ৰং বুলি কৈ দিয়া ধৰা আকৌ অধৰা নি নিজে ধৰি লোৱা কপাহটো নিজে ধৰি লোৱা বেজি ল'ব কি কালেকশ্যন কৰি পাউডাৰ মাৰো না এয়া চোৱা ঘামুচি পাউডাৰ ইয়াক দিবি ছাৰ ইয়ালৈ আহিলে আমাৰ লাভ হৈছে থেংক ইউ নিভিয়া মেন তই সদায় বেজি ল'ব আহিবি দেই মোৰ পিঠিত এবাৰ উঠাইছোঁ
এবাৰ দি যাওঁ মই উঠিব লাগিব বুলি কৈছিলা নাই নিজকে মোৰ পিঠিত এবাৰ নলয় নহয় ল'ব নোৱাৰি একে হে দেতা পিল থান না একে দেৰা আপুনি কাম কেনেকৈ নাথাকে কথা টকা পিছা খাতে তুমি উঠাচোন এবাৰ শুনো নাপায় শুনো ইমান বস্তু দিছে ককাই নাপায় মম নকৰিব আকৌ নহ'লে এইয়া ডাঙৰ মোতকৈ ডাঙৰ ইমান বেয়া পায় নহয় কোচল উঠিবলৈ চ' আমাৰ বেজি লোৱা হৈ গ'ল কেনেকুৱা লাগিলে বেজি লৈ কৈ দিয়া ভাল লাগিলে বেজি লৈ মজা লাগিলে ন আৰু যোৱাবাৰ বেজি ল'ব আহোঁতে সেইকেইটা ব্ৰাছৰ মানে তামৰ নে পিতলৰ ফ্লাক্স এটা পাই গৈছিলে এইবাৰ তাম নে পিতল হয় আৰু ব্ৰাছ মানে কি চাই ল'ব চ' এটা ফ্লাক্স পাই গৈছিলে ধুনীয়া ফ্লাক্স এটা আৰু এইবাৰ আমাৰ লাভ হৈ গ'ল ভাগৰ লাগি গ'ল কেই কেজি হৈছিলে এই 17 কেজিটো ইমান দূৰ দাঙি আনি ৰ'দখনত ভাগৰ লাগি গ'ল এতিয়া মোৰ নেক্সট কামটো হৈছে চুলি কটা কিন্তু মই যিখন চেলুনত কাটোঁ সেইখন চেলুন খোলা আছে নাই চাবগৈ লাগিব ইন দ্য মিন টাইম আয়ানক থৈ যাওঁ মাকৰ লগত লাষ্ট ভিডিঅ'ত আপোনালোকে বহুতে কৈছিলে যে চুলিখিনি ভাল লগা নাই কটাই দিব বুলি চ' কটাই আহোঁগৈ আৰু কথাটো হ'ল মই মানে ভাবিছিলোঁ চুলিখিনি অলপ দীঘল কৰিম বুলি সৰুৰ পৰা এটা আশা আছিলে চুলিখিনি দীঘল কৰা কিন্তু আজিলৈকে মই কেতিয়াও চুলি দীঘল কৰি পোৱা নাই এইবাৰ লকডাউনত নকটাকৈ থাকি অলপ দীঘল হৈছিলে মই ভাবিছিলোঁ বোলো চুলিখিনি দীঘল কৰি দিওঁ কিন্তু প্ৰতিবাৰে প্ৰব্লেম হয় এই ষ্টেজটো পালে যেতিয়া এই চুলিখিনি বেকা হৈ ওলাই যায় ন তেতিয়াই ভাল লগা হৈ যায় আৰু মই কাটি দিওঁ মানে কিন্তু ভৱিষ্যতলৈ কোনোবা এবাৰ হ'লেও মই চুলিখিনি দীঘল কৰিম এবাৰ মানে টিকনিটা বান্ধি চাবলৈ মন আছে সৰুৰ পৰা এইটো ইচ্ছা কিন্তু আজিলৈকে কেতিয়াও কৰিব পৰা নাই আৰু এইখন হৈছে আমাৰ ৰাজুদাৰ চেলুন শইকীয়া চেলুন এয়া হৈছে আমাৰ ৰাজুদা চ' প্ৰথম কথা আপোনালোকে গম পাইছে নামটোতে গম পাইছে কিয় মই ইয়ালৈ আহিছোঁ শইকীয়া মেলি আছে হয় একদম টোপনি গৈছে আৰাম এতিয়া চুলি কাটি থাকে নহয় একদম এনেকুৱালৈকে শুই দিম নেকি ত' কেনেকুৱা লাগিছে নিউ হেয়াৰ কাট আৰু ৰাজুদাৰ ইয়াত মই কি কাৰণে কটাইছোঁ কিয় ইমান মানে ফ'কাছ দিছোঁ তাৰ কথাটো মই কৈ দিব লাগিব ফেনখন বন্ধ কৰি লওঁ ফেনখন অ'কে মানে কি হয় আমাৰ অসমীয়া বহুতো কৰ্মত ল'ৰাই নিজৰ লাজৰ কাৰণে কিছুমান কাম কৰিবলৈ বেয়া পায় যেনেকৈ চেলুন চুলি কাটিবলৈ বেয়া পায় কিন্তু একেই আমাৰ শইকীয়া মানুহ ৰাজুদা একচুৱেলি এখন চেলুন হয় পাৰ্লাৰ যিটো কোৱালিটি চুলি কাটে একদম ধুনীয়া আপুনি ক'ত শিকিছিলে মই কিং এণ্ড কুইন বুলি এখন চিডিউলটো আছিলে তাতে শিকিছিলোঁ মানে এখন পাৰ্লাৰ আছিলে ত' এতিয়া নিজৰ এখন চেলুন খুলিলে আৰু এই চেলুনখন মানে কোৱালিটি কাম কৰে এনেকুৱা নহয় যে মানে খুলিছে পাল মাৰি বেছি কাষ্টমাৰ লাগে এনেকুৱা নহয় মই একচুৱেলি নতুন কাষ্টমাৰ মই ইমান পুৰণা কাষ্টমাৰ নহয় মই আগতে বিহাৰী চেলুনতে কটাইছিলোঁ কিন্তু মানে যেতিয়া চিনি পালোঁ যে আমাৰ অসমীয়া ল'ৰা এজনে এইবিলাক কাম কৰি আছে একচুৱেলি মোৰ দেউতাই ক'লে মোৰ দেউতাই ইয়াত কাটি গৈ ক'লে যে অসমীয়া ল'ৰা এজনে চুলি কাটে তই এবাৰ গৈ চাবি আৰু মই আহিলোঁ আৰু আপোনালোকৰ লখিমপুৰৰ যি আছে আপোনালোকে আহিব পাৰে এইখন আমাৰ বজাৰ আউচাল গাঁও আমাৰ বজাৰ অপজিটতে আছে ৰাজু চেলুন বুলি চাইনবোৰ্ড আছে দেখিবই আৰু সকলোকে আমন্ত্ৰণ কৰিছোঁ মই ইয়াৰ কাৰণে আৰু আপোনাৰ বিতুলন দাকো মই ধন্যবাদ দিছোঁ মইতো এনেকুৱা প্ৰিপেয়াৰো নাছিলোঁ অহাৰ লগে লগে মই এটা মনলৈ আহি গ'ল যে এনেকৈ কাটিং কৰিলে ছাৰ দাদাক ভাল লাগিব চ' আপোনালোকক চাই লাইক কৰিব আৰু এতিয়া কমেণ্টত কওক হেয়াৰ কাটটো কেনেকুৱা লাগিছে একচুৱেলি মানুহজন মোতকৈ বয়সত সৰু বা মোৰ সমানেই হ'ব চাগে তথাপিও মই দাদা বুলি মাতোঁ তাৰো এটা কাৰণ আছে কাৰণ মই যিকোনো কৰ্ম কৰা মানুহকে দাদা বুলি মাতোঁ এনেকুৱা নহয় যে অকল অসমীয়া বুলিয়ে মানে বিহাৰী ৰিক্সাৱালা হওক ঠেলাৱালা হওক মই সদায় আগৰ পৰাই মানে আপুনি বুলি মাতোঁ দাদা বুলি মাতোঁ মানে মই এই ৰিক্সা এইপিনা বুলি কেতিয়াও কৈ পোৱা নাই আৰু সেইটো কৰিব লাগে মানে কৰ্ম কৰা মানুহক সন্মান কৰিব লাগে সেইটো মই আগৰ পৰাই ভাবোঁ আৰু সেইটো কৰোঁ আৰু এওঁৰ ওচৰত কটাইছোঁ এওঁ অসমীয়া বুলি কটাইছোঁ সেইটো হয় কিন্তু সেইবুলি মই বিহাৰী চেলুনৰ মানুহজনক অসন্মান নকৰোঁ কাৰণ তেওঁলোকেও কৰ্ম কৰি খাইছে কিন্তু মই এইটো বিচাৰোঁ যে আমাৰ অসমীয়া ল'ৰাবিলাকেও কৰিব লাগে এতিয়া মোৰ এজন ভাইটি আছে ঘৰৰ ওচৰৰে চিনাকি সি ৰিচেণ্টলি লকডাউনত মানে মাংসৰ দোকান দিছিলে শাক পাচলি বজাৰ দিছিলে ঘৰৰ সন্মুখতে সি ইফালে চাকৰিও কৰে তো সেই বস্তুবিলাক ভাল লাগে মানে কাম কৰিবলৈ লাজ কৰিব নালাগে কাম সৰু হওক ডাঙৰ হওক সকলো কামেই মটিভেশ্যনৰ কথা যে ওলাইছে আৰু এটা এক্সাম্পল দি দিওঁ মানে আজি এই ব্লগটো মই কিয় বনাইছিলোঁ মই এই ব্লগটো বনোৱাৰ মেইন কাৰণটো আছিলে আপোনালোকে মোক কৈ থাকে দাদা ৰেগুলাৰ ভিডিঅ' দিব কিন্তু মোৰ প্ৰব্লেমটো কি হ'ল মই যদি ক'ৰবাত ওলাই নাযাওঁ ক'ৰবাত যদি ধুনীয়া জেগাত নাযাওঁ
ট্ৰেভেল নকৰোঁ তেতিয়া মই ব্লগ বনাই ভাল নাপাওঁ মই মানে ডেইলি লাইফৰ বস্তুবিলাক দেখুৱাবলৈ বেয়া পাওঁ কিন্তু মই আজি ভাবিলোঁ যে সকলোৱে কৈ থাকে ৰেগুলাৰ ভিডিঅ' দিব লাগে চ' মই ভাবিলোঁ আজি যিখিনি কাম কৰোঁ সেইখিনিকে মই ব্লগত দেখুৱাম আৰু সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ কিন্তু চাওক প্ৰথম আপোনালোকে ভিডিঅ'টো আকৌ যদি আপুনি প্ৰথম পৰা চাই প্ৰথম মোৰ যিটো জোচ আছিলে এই ভিডিঅ' বনোৱাৰ কিন্তু এতিয়া সেই জোচটো বেলেগ হৈ গ'ল এতিয়া মানে একদম পূৰা জোচটো বাঢ়ি গ'ল আৰু সেইটো হৈছে কাৰণ মই ভবা নাছিলোঁ যে ডেইলি লাইফত কিবা কণ্টেণ্ট ওলাব কিন্তু আজি চাওক আজিৰ দিনটোতে কিমান কণ্টেণ্ট ওলালে এই দাদাজন আকৌ ইয়াৰ পিছতো আৰু কণ্টেণ্ট আছে ক'বলৈ গ'লে এতিয়া অজন্তাৰ আজি সেইটো ব্ৰাঞ্চত হৈছে লাষ্ট ডে মানে তাই ট্ৰান্সফাৰ হ'ব তো সেইটো মই কণ্টেণ্ট হিচাপে আপোনালোকক দেখুৱাব পাৰোঁ আকৌ আহিব অজন্তাৰ ভিনিয়েক ফ্লাইটত তেওঁক আনিবলৈ যাব লাগিব সেইখিনিও কণ্টেণ্ট মানে মই এইটো কোৱা নাই যে অকল ইউটিউবৰ ক্ষেত্ৰতে যিকোনো ক্ষেত্ৰতে আপোনালোকে এটা কাম কৰিবলৈ ষ্টাৰ্ট কৰিব লাগে ষ্টাৰ্ট কৰিলে বাকীখিনি নিজে নিজে হৈ যায় যিহেতু মই ব্লগিঙৰ অৰ্থটো কি হ'ল ভিডিঅ' লগ মানে যি লাইফত হৈ আছে সেইটো দেখুওৱা তাত যে ইনফৰ্মেশ্যন থাকিব লাগিব কোনো কথা নাই কিন্তু মোৰ মানে নিজৰ এটা প্ৰব্লেম মানে মই এনেকুৱা ভাবোঁ এই মই কি কৰি আছোঁ দেখুৱাই থাকিলে মানুহে চাব জানো কিন্তু এনেকুৱা নহয় ব্লগিং কৰিবই লাগে এতিয়া ডিম্পুক চাওক বিকাশক চাওক বিকাশে সি য'ত যায় যি কৰে আপোনালোক দেখুৱাই থাকে আপোনালোকে চাই থাকে লাখ লাখ তাৰ ছাবস্ক্ৰাইবাৰ হৈছে বিকাশে মই এটা সময়ত একেলগেই গ্ৰ' কৰিছিলোঁ বিকাশৰ ছাবস্ক্ৰাইবাৰ মোতকৈ কম আছিলে মই বেছি আছিলোঁ কিন্তু প্ৰব্লেম হ'ল মই ৰেগুলাৰ ভিডিঅ' দিব নোৱাৰোঁ কাৰণ এইবিলাক কাম থাকে কিন্তু আজি ৰিয়েলাইজ কৰিছোঁ মই যিখিনি কাম ডেইলি কৰোঁ সেইখিনি আপোনালোকক দেখুৱালেওতো এটা কণ্টেণ্ট ন আপোনালোকক এইটো কোৱা নাই যে মই আপোনালোকে ভিডিঅ' বনাব লাগিব ইউটিউবত ভিডিঅ' বনাব লাগিব লাইফৰ যিকোনো ক্ষেত্ৰতে লাইফৰ যিকোনো কামতে আপোনালোকে যদি প্ৰথম খোজটো দিয়ে বাকীখিনি ষ্টেপ নিজে নিজে আহি যায় তো আয়নক ল'বলৈ আহি পাই গ'লোঁ সি অজন্তাৰ ব্ৰাঞ্চ আৰু এইটো ব্ৰাঞ্চত আজি তাই লাষ্ট ডে এই নতুন ব্ৰাঞ্চ ইয়াতে ধুনীয়া নে এইটো এইটো ব্ৰাঞ্চ ধুনীয়া আছিলে AC আছিলে এতিয়া যোনটো ব্ৰাঞ্চত যাব নাই চাগে তাত নুঠে মৰাটো এইটো যা আগলৈ গুচি থাকে যা তোৰ পেণ্টটো কেনে ফাটিলে ভিডিঅ' কৰি আছে পেণ্টটো কেনে ফাটিলে তোৰ আমি পাই গ'লোহি ঘৰ এতিয়া অকণমান ৰেষ্ট লওঁ ইটো ভৰিটো গোন্ধাইছে চাওঁ জোতা পিন্ধি ভৰিটো গোন্ধাইছে চিচি চ' এতিয়া অকণমান ৰেষ্ট লৈ অলপ পাছত আনিবলৈ যাব লাগিব ভিনদেউক এয়াৰপৰ্টৰ পৰা এতিয়া যাওঁ ভিনদেউক আনিবলৈ 6:11 হ'ল 6:30 আহি পাবহি এয়াৰপৰ্টলৈ ইয়াৰ পৰা 4 কিলোমিটাৰমান হ'ব পটাপট যাওঁ আৰু ভিনদেউক লৈ আহোঁগৈ আৰু চাওক অথনি যে তেল ভৰাইছিলোঁ তেল এতিয়া বৰ্তমান একদম নীল হৈ গ'ল 500 টকাৰ তেল মোৰ এদিনে নগ'ল हमी लखीमपुर एयरपोर्ट आपको कैसे पता चला कि हम यहीं रुकने वाले हैं अरे बाप रे बाप ये जीजू पूरा अंधेरा है जिकिन हक भिंडिओ आही पालेही इटा भिंडिओक লৈ যাম ঘৰলে অজন্তা অফিসৰ পৰা মই উঠাই লৈ আহিলো একেবাৰতে আৰু এতিয়া ভিডিঅ' আৰু চিনাকি কৰি থাকো ব্লগত একদম ঘৰত যাওঁ ঘৰত গৈ ভিডিঅ'টো এণ্ড কৰি আছো সো গা পা ধুই আহিলো ভিডিঅ' অজন্তাৰ মাকৰ ঘৰত থৈ আহিলো অজন্তা আৰু আয়ন তাত থাকিলে মই মানে সোনকালে গুচি আহিলো কাৰণ গাটো ধুব আছিলে একদম চুলি কাটি গা ভিজাই আছিলে আৰু চুলি কাটি লগে লগে গান ধুলে একদম গাটো কিবা লাগি থাকে আজি ভিডিঅ' কৰাৰ জোচতে মানে মই চুলি কাটি গা ধুবলৈ পাহৰি থাকিলো আৰু লগতে আপোনালোকে যদি ইয়ালৈকে ভিডিঅ'টো চালে এটা মোক সহায় কৰি থৈ যাওক এটা কমেণ্ট কৰি থৈ যাওক ভিডিঅ'টো কেনেকুৱা পাইছে মানে আপোনালোকে কৈ থাকে মোক ৰেগুলাৰ ভিডিঅ' দিবলৈ ৰেগুলাৰ ভিডিঅ' বনাবলৈ হ'লে মই এনেকুৱা ডেইলি ব্লগে বনাব লাগিব যে ইয়াত একো চিনেমেটিক শ্বট নাই না কোনো ড্ৰোন শ্বট আছে আৰু সেইবিলাক একচুৱেলি ট্ৰেভেল ব্লগৰ কেটেগৰীত পৰে আৰু মোৰ নিচিনা মানুহে সদায়তো ট্ৰেভেল কৰিব নোৱাৰো সেইটো আপোনালোকে গম পায়েই আৰু এইটো ভিডিঅ' ইমানতে সামৰো আকৌ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে টিল দেন ষ্টে ক্ৰিয়েটিভ এণ্ড অলৱেজ বি পজিটিভ বাই বাই আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰি থৈ যাব কাৰণ সাবস্ক্ৰাইব কৰিলেহে আৰু অলপ জোচ পাওঁ ন ভিডিঅ' বনাবলৈ যদিহে তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব